এইফালে খবৰ কেনেকুৱা ৰাতিপুৱা কেইটা বজাত আহিছে কেইটাত 7টা 9টা 10টা 8টা 6টা ৰব মই খুদু ভাল কৰি 7টা বজাত কোনে কোনে আহিছে 6টা বজাত কোনে কোনে আহিছে ৰাতিপুৱা 8টা বজাত কোনে কোনে আহিছে আৰু 9টা বজাত আহা মানুহ নাইয়ে 10টা বজাত আমাৰ খোৱালকুছিৰ খেনি কেইটাত আহিলে ঘৰটো ওচৰতে আছিলে কেইটাত 5টা 8টা ৰব 6টা 7টা বজাত আৰু হাজোৰ পৰা কেইটাত আহিলে 6টা ৰাতি টোপনি গৈছিল নে নাই ৰাতি কোনে কোনে টোপনি যোৱা নাই হাত ডাঙকচোন হে ভগৱান ৰাতি টোপনি যোৱাই নাই আৰু কালি মোবাইলত নিজৰ ভিতৰতে কিমান কথা পাতি আছে কেইটাত আহিব লাগিব কেইটাত উঠিব লাগিব কথা পাতি আছে আৰু যি গাড়ী ভাড়া কৰিলে গাড়ীৰ ড্ৰাইভাৰ বিলাকক কালি কেইবাৰ ফোন কৰিছে কেইবাৰ 4বাৰ নে 5বাৰ বাপৰে মইতো টাইম দিছিলো কেইটাত এটাত নে কেইটাত হা 12:30 মই টাইম দিছিলো 12:30টাত আৰু আপোনালোক আহি পালে 6টা আৰু 7টা বজাত হয় নে নহয় ঠিক আছে এটা ভোক লাগিছে নে নাই লাগা ভোক লাগিছে ঘৰত ৰাতিপুৱা চাহ খাই আহিছে নে নোখোৱাকৈ আহিছে বাইদেউতে চাহ খাই আহিছে মানে গা ধুইছে আৰু গুছি আহিছে আৰু ঘৰৰ মানুহজনে চাহ খাব পালে নে নাই ৰাতিপুৱা নাই পোৱা তানে আজি ঘৰত গেছ জ্বলাই নাই এতিয়াও কি হ'ব মানুহজনেতো চাহ খাব পৰা নাই খং উঠিব আজি উঠিব নে নুঠিব এতিয়া ৰাতিপুৱা কালি ৰাতি এক বুজাই থৈছে যে আচ্ছা এতিয়া এটা সঁচা কথা কওক আপোনালোক আহোতে মানুহজন সাৰ পাই আছিল নে শুয়ে আছিলে আৰু আপোনালোক গুছি আহিলে হে ভগৱান যি নহওক বহু দিনৰ পৰা ৰখি আছিলে টিভিত দেখি আছিলে বেলেগ বেলেগ জায়গাত দি আছে আজি আমাৰ খোৱালকুছি হাজোটো আজি সকলোৱে পাই যাব আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী আমাৰ নিপন ভূঞা ডাঙৰীয়া জিলা পৰিষদৰ অধ্যক্ষ ভাস্কৰ জ্যোতি কলিতা ডাঙৰীয়া জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া কুন্তলমণি শৰ্মা বৰদলৈকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল হাজো খোৱালকুছিৰ বিভিন্ন অঞ্চলৰ পৰা অহা মোৰ সন্মানৰ ৰাইজ আৰু আজিৰ সভাত উপস্থিত সুধীবৃন্দ আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ এইখন ৭৪ নম্বৰ সভা অসমত ১২৬টা বিধানসভা সমষ্টি আছে আমি সকলোতে এই পুঁজি বিতৰণ কৰিম আৰু আজি আমাৰ ৭৪ নম্বৰ সভা আমাৰ খোৱালকুছি বালিচৰত অনুষ্ঠিত হৈছে এতিয়ালৈকে মই নিজে ৬২খন সভাত গৈছো আৰু বাকি সভাত আমাৰ মন্ত্ৰী বিধায়কসকলেও অংশগ্ৰহণ কৰিছে হাজো খোৱালকুছি সমষ্টিত আজি ৩১,০০০
190 গৰাকী হিতাধিকাৰীয়ে আমাৰ উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিব। যদিও এগৰাকী মহিলাই 10,000 কৈ পাব, 31,000 মহিলাই 1 লাখ কৰিলে কিমান টকা পাব? 31 কোটি টকা। তাৰ মানে আজি শুৱালকুছি হাজোৰ বেংকত 31 কোটি টকা জমা হ'ব, যিটো আপোনালোকে উইথড্ৰ কৰিব। অসমত কিমান মানুহে পাইছে? মহিলাই পাইছে 32 লাখ মহিলাই পাইছে। আৰু 32 লাখ মহিলাক যদি আমি 10,000 টকাকৈ দিওঁ, কিমান টকা লাগিব? 3,200 কোটি টকা। মহিলাসকলৰ কাৰণে ইয়াতে পুৰুষ নাই। এই আঁচনিখনত কোনো এজন পুৰুষেও টকা নাপায়। কোনে টকা পাব? অকল মহিলাসকলে টকা পাব। আৰু কিমান টকা মহিলাসকলক আমি দিম? 3,200 কোটি টকা। আমাৰ অসমত মহিলাসকলে আগতে কেতিয়াও ইমান ডাঙৰ আঁচনি পোৱা নাছিলে। 32 লাখ মহিলাই একেলগে 10,000 টকাকৈ 3,200 কোটি টকা পাব। আগতে এনেকে চৰকাৰৰ কোনো আঁচনি নাছিলে। প্ৰথমবাৰ চৰকাৰে আঁচনি লৈছে আৰু সেই কাৰণেই গোটেই অসমত মহিলাসকলৰ মাজত এটা উৎসাহৰ পৰিৱেশ সৃষ্টি হৈছে। কৰবাত যদি মই কৈছোঁ যে ৰাতিপুৱা 10টা বজাত আহিম, মহিলাসকল 4টা-5টা বজাতে আহিছে। কৰবাত যদি আমি কৈছোঁ যে আমাৰ মিটিং 1টা বজাত হ'ব, মহিলাসকল 7টা-8টা বজাতে 6টা বজাতে আহিছে। কিয়? আগতে কেতিয়াও মহিলাসকলৰ কাৰণে এনেকে আঁচনি হোৱা নাছিল। আন কিবা আঁচনি হৈছে, কিন্তু অকল মহিলাই পাব। সেইকাৰণে গোটেই অসমতে মহিলাসকলৰ মাজত আজি এটা উৎসাহ আৰু উদ্দীপনাৰ সৃষ্টি হৈছে। আৰু আমাৰ হাজো শুৱালকুছিটো একেটাই উৎসাহ আৰু উদ্দীপনা আজি আমি দেখা পাইছোঁ। ইয়াৰ কাৰণ কি? যে মহিলাসকলে, টকাটো ডাঙৰ কথা নহয়, মহিলাসকলে চৰকাৰৰ পৰা এটা সন্মান পাইছে। মোৰ নামটো লিষ্টত আছে, চৰকাৰে মোকো মনত ৰাখিছে আৰু ময়ো চৰকাৰৰ পৰা আজি আঁচনি এটা লাভ কৰিছোঁ। আৰু সেইকাৰণে শদিয়াৰ পৰা ধুবুৰীলৈকে, জোনাইৰ পৰা শিলচৰলৈকে মহিলাসকলৰ মাজত এটা উৎসাহৰ পৰিৱেশ আজি সৃষ্টি হৈছে। চৰকাৰ অহাৰ লগে লগে আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিছিলোঁ। সেইখনো আছিল অকল মহিলাৰ কাৰণে। তাত পুৰুষৰ একাউণ্টত টকা নাযায়। কাৰ একাউণ্টত টকা যায়? মহিলাৰ একাউণ্টত। যি মহিলাৰ বেংক একাউণ্টে নাছিল, অৰুণোদয় আঁচনি অহাৰ লগে লগে প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্ট হ'ল। উদ্যমিতা অভিযান আহি পৰাৰ লগে লগে বেংক একাউণ্টত টকা জমা হ'ল। আৰু আনকি ছোৱালীবিলাকৰ কাৰণেও নিযুত মইনা আঁচনি, পঢ়া শুনাৰ মাহেকীয়া খৰচ চৰকাৰে দায়িত্ব ল'লে। এই তিনিওখন আঁচনি, উদ্যমিতা আঁচনি, অৰুণোদয় আঁচনি আৰু নিযুত মইনা আঁচনি, এই তিনিওখন আঁচনি আজি অকল অসমৰ মহিলাসকলৰ বাবে কৰা আঁচনি।
উদ্যমিতাত ৩,২০০ কোটি টকা, অৰুণোদয়ত ৪০ লাখ মহিলা, প্ৰায় ৪৫০ কোটি টকা, বছৰত ৫,০০০ কোটি টকা। ৫,০০০ আৰু ৩,২০০, আজি ৮,২০০ কোটি টকা। ৪ লাখ ছোৱালীয়ে মাহত ১২০০-২,৫০০ টকা পায়। ৪০-৫০ কোটি টকা মাহত খৰচ হয়, তাতো ৫০০ কোটি টকা। আজি এই বছৰত ৯,০০০ কোটি টকা অকল মাত্ৰ মহিলাসকলেই নিজৰ বেংকৰ একাউণ্টত লাভ কৰিছে। আজি আমাৰ হাজো শুৱালকুছিত মই হিচাপ কৰি চাইছিলোঁ, আমাৰ হাজো শুৱালকুছিত অৰুণোদয় আঁচনিও লাভ কৰিছে ২৮,৯৪৬ গৰাকী, আৰু কিছুমানৰ নাম লিষ্ট হৈ আছে, ২ এদিনতে তেওঁলোকেও পাব। কিমানে অৰুণোদয় পাইছে হাত দাঙকচোন। কিমানে পোৱা নাই এবাৰ হাত দাঙক। নোপোৱাৰ সংখ্যা বহুত কম। নাম ২,০০০ আৰু নাম দিবলগীয়া আছে, তাতো নাম পাই যাব। এতিয়া আপোনালোকে চিন্তা কৰক, ১০,০০০ এই মাহত পালো, আৰু অহা মাহৰ ২০ তাৰিখে অৰুণোদয় পোৱাসকলে আৰু ৮,০০০ টকা পাব। আজি পালো ১০,০০০, ফেব্ৰুৱাৰীত পাম ৮,০০০। আগতে মহিলাসকলে চৰকাৰে ১ লেটা সূতা দিব, ইফালৰ পৰা সিফালে দৌৰা দৌৰি কৰি থাকে। কৰবাত এখন কম্বল দিব, মহিলাসকলে দৌৰা দৌৰি কৰি থাকে। এতিয়া আপোনালোকৰ বেংকৰ একাউণ্টত আজি ১০,০০০ টকা আৰু ২০ ফেব্ৰুৱাৰী তাৰিখে ৮,০০০ টকা। মহিলাসকলক ইমান সুবিধা আৰু ইমান সন্মান আমাৰ ৰাজ্যত কেতিয়াও দিয়া হোৱা নাছিল। আজি আমি মহিলাসকলৰ পৰা কি বিচাৰিছো, যে আমাৰ মহিলাসকলে এই উদ্যমিতা অভিযানৰ জৰিয়তে লাখপতি বাইদেউ হ'বৰ বাবে চেষ্টা কৰিব লাগে। লাখপতি বাইদেউ মানে কি, যে যিসকল মহিলাৰ বছৰত ১ লাখ টকাতকৈ বেছি ব্যৱসায় আছে বা কৰিব পাৰে। আজি আমাৰ অসমত ৩২ লাখ মহিলাৰ ভিতৰত ৮ লাখ মহিলা ইতিমধ্যে লাখপতি বাইদেউ হৈছে। তাৰ মানে ৮ লাখ মহিলাই নিজৰ কষ্টত আৰু নিজৰ চেষ্টাত ইতিমধ্যে লাখপতি বাইদেউৰ পৰিচয় লাভ কৰিছে। যদি ৮ লাখ মহিলাই এই পৰিচয় লাভ কৰিছে, আমি বাকী সকলেও কিয় নোৱাৰি? মই হিচাপ কৰিছিলোঁ, আমাৰ নৱগঠিত হাজো শুৱালকুছি সমষ্টিত ২,১৬৫ গৰাকী বাইদেউ ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। তাৰ মানে এনেকুৱা নহয় যে আমি লাখপতি বাইদেউ হ'ব নোৱাৰো। ২,০০০ মহিলাই, আজি আমাৰ ইয়াত ৩১,০০০ মহিলা আহিছে, ২,০০০ মহিলাই ইতিমধ্যে লাখপতি বাইদেউ হ'ব পাৰিছে। কোন হ'ব পাৰিছে? আমাৰ বাথানৰে ডালিমী দাস, তেওঁ চিল্কৰ কাম কৰে, মাহত ৩০,০০০ টকা উপাৰ্জন কৰে, বছৰি ৩,৬০,০০০ টকাৰ ব্যৱসায় কৰে।
আমাৰ নিজ গন্ম গাঁৱৰ উত্তৰা বৈশ্যই আজি কৃষি কৰ্ম আৰু পশুপালনেৰে 15,000 টকা কৰি উপাৰ্জন কৰে। বছৰত 1,82,000 টকাৰ ব্যৱসায় কৰে। নিজ গন্মৰ আমিনা বেগমে 3,62,000, দদৰাৰ কল্পনা দাসে 3,58,000, নিজ গন্মৰ নাজমুৱাৰা বেগমে 3,20,000, শ্ৰীহাটীৰ জয়শ্ৰী দাসে 2,93,000, শ্ৰীহাটীৰ পাৰমিতা কুমাৰী 2,51,000, দদৰাৰ বিনীতা দাস, বাথান পামৰ যুগমায়া কলিতা, বাথানৰ হিৰণ দাস, পল্লৱী দাস, বাথান পামৰ গীতা বৈশ্য, বাথানৰে গৌতমী মেধি, অৰ্চনা নাথ, প্ৰমীলা নাথ, দলিবাৰীৰ ৰুমি পাটোৱাৰী মেধি, বাথানৰ বিভা নাথ, বিচিত্ৰা নাথ, মাইনা ভৰালী, মিনু কলিতা, কুসুম দাস, চম্পা নাথ, এই গোটেইবিলাক মহিলাই বছৰত 2.5 লাখ টকাৰ ওপৰত ব্যৱসায় কৰে। এই মহিলাবিলাক কোন? আমাৰে মাজৰ এগৰাকী। কোনোতো কৰবাৰ পৰা অহা নাই, বোলে চন্দ্ৰ গ্ৰহৰ পৰা আহিছে, মংগল গ্ৰহৰ পৰা আহিছে, তেনেকুৱাটো নহয়। আমাৰে গাঁৱৰ ওচৰৰ মানুহ। এনেকুৱা মই কিমান নাম ক'ব পাৰোঁ? 2,165 গৰাকী। যদি 2,165 গৰাকী মহিলা আজি নিজৰ চেষ্টাৰ বলত লাখপতি বাইদেউ হ'ব পাৰিছে, আমি কিয় হ'ব নোৱাৰি? আমাৰ হাজো, শুৱালকুছি, এই গোটেই অঞ্চলটোৰ মহিলাসকল আগৰ পৰাই কামত আগবঢ়া। সকলোৱে কষ্ট কৰে, পৰিশ্ৰম কৰে আৰু তাঁত শিল্প আৰু কাঁহ শিল্প, বিভিন্ন শিল্পৰ লগত জড়িত, কৃষি কৰ্মৰ লগত জড়িত আমাৰ গোটেই অঞ্চলটোত সুন্দৰ কৃষি কৰ্ম আমি কৰিব পাৰোঁ। হস্ততাঁত, বোৱা কটা সকলোতে আমি কাম কাজ কৰিব পাৰোঁ। গোটেই অসমৰ মহিলা লাখপতি হোৱাৰ আগতেই ইচ্ছা কৰিলে হাজো, শুৱালকুছিৰ মহিলাসকলে তাতকৈ আগতেই লাখপতি হ'ব পাৰে। কাৰণ আমি ইতিমধ্যেই আগৰণুৱা, ইতিমধ্যে আমাৰ ঘৰত কিবা নহয় কিবা শিল্প এটা আমি কৰি আছো। সেইকাৰণে মোৰ আহ্বান হ'ব, মোৰ অনুৰোধ হ'ব, এটা সময়ত মহিলা ঘৰৰ ভিতৰত আছিল। মহিলা ওলাই আহিলেও চৰকাৰে সন্মান দিয়া নাছিল। আজি আপোনালোকে চিন্তা কৰক, অকল মহিলাৰ কাৰণে এই সভা পতা হৈছে। মুখ্যমন্ত্ৰী, মন্ত্ৰী, ডিচি সব আহি বহি আছে। কাৰ কাৰণে? মহিলাৰ কাৰণে। তাৰ মানে আজি আমাৰ অসমত মহিলাক সন্মান দিয়া হয়, মহিলাক আগবাঢ়ি যাবলৈ সুবিধা দিয়া হয়। আৰু সেই সুবিধা আমি গ্ৰহণ কৰিব লাগিব আৰু মহিলাসকলে আগৰণুৱা হৈ লাখপতি বাইদেউ হ'বৰ কাৰণে প্ৰচেষ্টা কৰিব লাগিব। আৰু যদি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰে যে হয় আমি আগুৱাই যাম, চৰকাৰে এটা সুবিধা নহয়, 10,000 টকা নহয়, আপোনালোক আগতো সহায় কৰি গৈ থাকিব। আজিৰ মিটিংখন শেষ মিটিং নহয়, আজিৰ মিটিংখন হ'ল আৰম্ভণিৰ মিটিং। এই আৰম্ভণি আজি আমি কৰিছোঁ, আমি শেষ কেতিয়া কৰিম? যেতিয়া আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব। আজি আমি অলপ পিছতেই 10,000 টকাৰ চেকখন পাম। 10,000 টকা চেক পোৱাৰ লগে লগে আমাৰ মনত ইচ্ছা হ'ব মোবাইল ফোন এটা কিনাৰ কাৰণে। কোনে কোনে মোবাইল কিনিব? হাত দাঙকচোন।
কোনে কোনে কিনিব? কোনেও নিকিনে? ঠিক আছে, 10,000 টকাটো আমি বেংকৰ পৰা উইথড্ৰ কৰিলোঁ। তাক আমি কেনেকে খৰচ কৰিম? 1 নম্বৰ, 10,000 টকা আমি গোটত দিলোঁ। কিমান হ'ল? 1 লাখ টকা। যিগৰাকী মহিলাই ব্যৱসায় কৰিব খোজে গোটৰ পৰা ধাৰ ল'লে আৰু নিজৰ ব্যৱসায় কৰি গোটক টকাটো ঘূৰাই দিলে। গোটটো চলিলে, ব্যৱসায় কৰিবৰ কাৰণে আমি পুঁজি পালোঁ। এইটো হ'ল 1 নম্বৰ। 2 নম্বৰ, কোনোবা মহিলাই ক'ব যে আমি গোটত নিদিওঁ। ভাল কথা, কি কৰিম? বোলে মোৰ ঘৰতে খাল আছে, মই সূতা কিনিম। ঘৰত মোৰ ফিচাৰী আছে, মই মাছ কিনিম। চিলাই মেচিন এটা কিনিম, মৌ-মাখিৰ ব্যৱসায় কৰিম। ঘৰত মোৰ সৰু এখন মই দোকান পাতিম। আপোনালোকে 10,000 টকাটো নিজে কিবা এটা উৎপাদনমূলক কামত ব্যৱহাৰ কৰক। 3 নম্বৰ, বোলে মই নিজে কৰিব দিগদাৰ পাইছোঁ। কোনো কথা নাই, ঘৰৰ ব্যৱসায় আছে, ঘৰত খেতি আছে, ঘৰত শাল আছে, হাজবেণ্ডৰ কাম আছে, খুচুৰা ব্যৱসায় আছে, হাজবেণ্ডৰ কামত লগাই দিয়ক, একেলগে কৰক, তাতো আমাৰ কোনো আপত্তি নাই। তাৰ মানে আমি কি কৰিলোঁ? গোটত দিলোঁ, নহ'লে নিজে কৰিলোঁ, নহ'লে হাজবেণ্ডৰ লগত লগ লাগি কৰিলোঁ। 6 মাহ হ'ব আমি আপোনালোকৰ ওচৰত আহিম যে বাইদেউ 10,000 টকাটো কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈছিল, নতুন এটা কিনিলোঁ। বোলে 10,000 টকাটো কি কৰিলে? বোলে বিহু আহি গ'ল, বিহুৰ কাপোৰ কিনিলোঁ। 10,000 টকাটো কি কৰিলে? বোলে গেলামাল দোকানত বাকী আছিল, বাকী মাৰি দিলোঁ। ঠিক আছে, যি কৰিলে কৰিলে, আৰু চাহ একাপ খাম, গুচি আহিম। আৰু আমি মহিলাৰ ঘৰত যাম, তেওঁলোকে ক'ব যে আমি গোটত টকাটো দি গোটৰ ব্যৱসায় কৰি আছোঁ। কিছুমানে ক'ব যে মই নিজে চিলাই মেচিন কিনিলোঁ, শালত সূতা কিনিলোঁ, হ'ল। কিছুমানে ক'ব যে মোৰ হাজবেণ্ডৰ দোকানত আমি মাল বস্তু কিনিলোঁ, ৰিক্সা এখন কিনিলোঁ, তেওঁৰ খুচুৰা ব্যৱসায় আছিল, তাতে দিলোঁ, তেওঁৰ শাল আছিল, তাতে সূতা দিলোঁ। আমি শুনিম, যিসকল মহিলাই এই ধৰণে টকাটোৰ সৎব্যৱহাৰ কৰিব, তেওঁলোকক আমি দ্বিতীয়বাৰ আকৌ এনেকে মাতিম আৰু দ্বিতীয়বাৰ আমি 25,000 টকাকৈ আপোনালোকক দিম। সেই বাইদেউসকলৰ 25,000 ল'ব ইচ্ছা নাই, আছেনে নাই? তেতিয়াহ'লে একদম মনে মনে বহি আছে। কাৰ কাৰ 25,000 ল'ব ইচ্ছা নাই? হাত দাঙক। কাৰ কাৰ ইচ্ছা নাই? হাত দাঙক। তাৰমানে সকলোৰে ইচ্ছা আছে। এইবাৰ কাৰ কাৰ 25,000 ল'বৰ কাৰণে ইচ্ছা আছে, তেওঁলোকে হাত দাঙক। বঢ়িয়া। এতিয়া 25,000 লোৱাৰ পিছত তৃতীয় বছৰ আমি আপোনালোকৰ ঘৰত আকৌ যাম। এইবাৰ আমি সুধিম যে বাইদেউ 25টো ক'ত খৰচ কৰিলে? বোলে মোৰ 10,000 দি মই আৰম্ভ কৰিছিলোঁ, এতিয়া 25,000ও পালোঁ, মোৰ ব্যৱসায়টোত এটা গতি লাগিছে। আমাক দেখুৱালে, আমি চালোঁ। আপোনালোকক আকৌ তৃতীয় বছৰত আমি আকৌ মাতিম, আৰু তৃতীয় বছৰত আমি কিমান দিম? 50,000 টকাকৈ আপোনালোকক আমি দিম। 50,000টো ল'ব ইচ্ছা নাই কিজানি আমাৰ? বাইদেউহঁতৰ ইচ্ছা আছে নাই 50,000 ল'ব?
যাৰ যাৰ 50,000 ল'ব ইচ্ছা নাই তেওঁলোকে হাত দাঙক। ঠিক আছে, যাৰ যাৰ ইচ্ছা আছে হাত দাঙক এইবাৰ। এতিয়া এটা কথা কওক, শুৱালকুছিতো জানে 2-4 জনে বেলেগ কথা। মই যদি দিম বুলি কৈছো দিম নে নিদিম? সকলোৱে চিন্তা কৰি কওক, মই যদি দিম বুলি কৈছো দিম নে নিদিম? দিম। তাৰ মানে আমি কি বুজিলো? 10,000টো আৰম্ভণি, 25,000ও পাম, 50,000ও পাম। ইয়াৰ পিছত কি কৰিম? যেতিয়া 50,000 টকা পাম, আপোনালোকৰ ব্যৱসায়টো নিজে নিজে ভাল হৈ যাব। তেতিয়া আমি আপোনালোকক বেংকৰ লগত লগ লগাই দিম আৰু বেংকক কম যে বাইদেউসকলক আৰু আপোনালোকে টকা লোন দিয়ক আৰু আপোনালোকে বেংকৰ লগত তেতিয়া চলিব পৰা হৈ যাব। তাৰ মানে আমি আপোনালোকক 10,000, 25,000, 50,000লৈকে লৈ যাম আৰু আগলৈ ব্যৱসায় যাতে চলাব পাৰে বেংকৰ লগত আপোনালোকক আমি পৰিচয় কৰাই দিম। মাজতে আমি আপোনালোকক ট্ৰেইনিং আদিও দি থাকিম যে কেনেকে আমি কাম কৰিব লাগে। এতিয়া আপোনালোকে কওক, চৰকাৰে যদি এনেকে আপোনালোকক সহায় কৰে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিবনে নোৱাৰিব? একদম লাহেকৈ কৈছে। ভাল, সেইকাৰণে কওঁ ৰাতিপুৱা চাহ নোখোৱাকৈ আহিলে এতিয়া শক্তিটো কমি গৈছে। পাৰিবনে নোৱাৰিব? মই বোলো চাহ তাহ খাই অহা নাই, এতিয়া শক্তিটো কমি গৈ আছে নেকি? ভোক লাগিছে নেকি? বেছি ভোক লাগিছে? ঠিক আছে, কোনোবাই পিঠা তিঠা আনিছে যদি মোক খুৱাওক এতিয়া। কোনেও আনা নাই পিঠা তিঠা? মোক খুৱাম বুলি আনিবা লাগিছিল। ঠিক আছে, পিছৰবাৰ আহিলে লৈ আহিব কিবা টেকলিত দিয়া পিঠা তিঠা যি পায় তাকে লৈ আহিব আৰু খাই দিম ময়ো। মোৰো ভোক লাগিছে নহয় এতিয়া। এতিয়া কোনোবাই আছে নেকি বাইদেউ? এই চক বাইদেউ আনিছে পিঠা, এতিয়া মই খাব পামেই। ৰ'ব মই ভাষণ দি খাম। এই লৈ আহি দি ৰাখি দ দে, লৈ আহ বাবা। মোক মৰম কৰেতো, হয় নহয়? যি নহওক, এতিয়া আপোনালোকে মোক ক'ব দে পিঠাখন লৈ, এই বাবা ল পিঠা লৈ আহ। গোটেই নানবি, বাইদেউহঁতে খাব লাগিব, মোক এখন দে, বাকী দে। তই আনিছা মাই, এই মাইটো ল, মাইৰ পিঠাও ল, এইটোতো খাবাই লাগিব দে। বুঢ়া এখন তাইক খুৱাব লাগিব না, মোক এখন দে, খুলি দে। দেখছা, ক'বাত নহয় ক'বাত মৰম পায়ে যায় মানুহে। এখন বাইদেউক দি দে। এতিয়া আপোনালোকে কোনোবাই ক'ব যে ঠিক আছে এইটো 10,000টো পালো, বিহুততো কাপোৰ কানিও কিনিব লাগে, ল'ৰা ছোৱালীকো কাপোৰ দিব লাগে। 20 ফেব্ৰুৱাৰীত আপোনালোকক আমি কিমান দিম? আকৌ কিমান দিম? ডাঙৰ কৰি কওক। এই 8,000 টকাটো দি আপোনালোকে চলি পলি কাপোৰ দিব পাৰে আৰু আপোনালোকে নিজেও কাপোৰ কিনিব পাৰে, হ'ব? সেইটোত মোৰ আপত্তি নাই। এই 10,000টো আমি ভাল কামত খৰচ কৰিম, সেই 8,000টো যেনেকে বিচাৰে তেনেকে খৰচ কৰিম, হ'ব? গতিকে আপোনালোকক আমি সহায় কৰি গৈ থাকিম, আপোনালোক আগবাঢ়ি গৈ থাকিব। আজি আপোনালোকে চিন্তা কৰক, আমাৰ
আমাৰ মূল লক্ষ্য কি যে ঘৰখন চলোৱাত আমাৰ যাতে কষ্ট নহয় আৰু আমি পৰ্যায়ক্ৰমে কাম কৰি কৰি গৈ থাকিব পাৰোঁ। মোদী ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী হ'ল, মোদী ডাঙৰীয়াই আমাক কি দিলে? বিনামূলীয়া চাউল দিলে। এইবাৰ আমি মহিলাসকলক কি দিছোঁ? 100 টকাতে 1 কেজি দালি, 1 কেজি চেনি আৰু 1 কেজি নিমখ। কোনে কোনে কিনিছে? চবে কিনিছে? দালি চেনিখিনি ভাল নে বেয়া? কোৱালিটিটো ভাল নে বেয়া কোৱালিটি হয়? ভাল কোৱালিটি হয়। ভাল নে বাবা? ভাল। তই খাইছা? ঠিক আছে, ইউ খাইছে। এতিয়া এইবাৰ আপোনালোকে আকৌ বিজেপিক ভোট দি জিকাই দিয়ক। যেনেকে এইবাৰ বিনামূলীয়া চাউল দিছোঁ, অহাবাৰ দালি চেনি নিমখখিনি বিনা পইচাতে কৰি দিম। 100 টকাটো আৰু দিব নালাগে। ভাল হ'ব না বেয়া হ'ব? ভাল হ'ব। এতিয়া আমি ছোৱালীবিলাকক পঢ়িব পইচা দি আছোঁ। 1 ফেব্ৰুৱাৰীৰ পৰা ল'ৰাবিলাককো পঢ়িব পইচা দিম। তাৰ মানে কলেজত ল'ৰা ছোৱালীৰ এডমিশ্যনৰ ফিজ দিব নালাগে। দে কোনোবা গৈছে, আই ঐ বাইদেউজনীৰ গাটো বেয়া হৈছে, কোনোবা এগৰাকী। হ'ব 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 কৈ, এই বাবা চাই লো। আমাৰ হৈ যাব, চিন্তা কৰিব নালাগে, একদম চিন্তা কৰিব নালাগে, ইহঁতে কৰি দিব। ডক্টৰ একো নাই একো নাই একো নাই, হৈ যাব। ৰাতিপুৱা আহিছে নহয়। হৈছে, হৈ গ'ল, ঠিক আছে। আমাৰ ডাক্তৰ আছে তোৰ লগত। হ'ব হ'ব, ঠিক হৈ গ'ল, বহক আপোনালোক, হৈ গ'ল। আমাৰ মহিলাসকলৰ যিমান চিন্তা আছিলে, চাউলৰ চিন্তা, দালিৰ চিন্তা, নিমখৰ চিন্তা, চেনিৰ চিন্তা বা ল'ৰা ছোৱালীৰ পঢ়ুৱাৰ চিন্তা, আজি এই গোটেই কামবিলাকৰ দায়িত্ব কোনে লৈছে? আমাৰ চৰকাৰখনে লৈছে। আৰু চৰকাৰে আপোনালোকৰ পৰা কি বিচাৰিছে? যে মহিলাসকল আগৰ দৰে ঘৰত সোমাই থাকিব নালাগে, আপোনালোকেও নিজৰ ভৰিৰ ওপৰত নিজে থিয় হৈ পৰিয়ালটোৰ উপাৰ্জনত আপোনালোকে সহায়ৰ হাত আগবঢ়াওক। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বিচাৰে যে অসমৰ সকলো মহিলা নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়ক। আৰু আজি মই অসমৰ চুকে কোণে উদ্যমিতা অভিযানৰ মিটিঙত ভাগ লৈ মই এটা কথাত নিশ্চিত হৈছোঁ যে আমাৰ মহিলাসকলে প্ৰচেষ্টা কৰিলে আমি সকলোৱে নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিম আৰু আমি সুন্দৰ কৰি আগবাঢ়ি যাব পাৰিম। শ্ৰদ্ধাৰ আই মাতৃসকল, মই আপোনালোকক এটাই আহ্বান জনাম যে আমাৰ অসমৰ মহিলা কনকলতা হৈছিলে, আমাৰ অসমৰ মহিলা জয়মতী হৈছিলে। মহামানৱ মহাত্মা গান্ধীয়ে কৈছিল যে আমাৰ মহিলাই নিজে ৰাতি দেখা সপোন ৰাতিপুৱা কাপোৰত আঁকিব জানে।
আমাৰ অসমৰ মহিলাসকল ইমান বেছি আগবঢ়া যে আমি যদি মহিলাসকলে এবাৰ প্ৰতিজ্ঞা কৰোঁ, এবাৰ যদি সংকল্প লওঁ যে আমি আমাৰ লক্ষ্য লাখপতি বাইদেউ হোৱাৰ আমাৰ লক্ষ্য, আমি লাখপতি বাইদেউ হ'ম, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। আজি মই আপোনালোকক এটাই আহ্বান জনাম যে আজিৰে পৰা আপোনালোকে মনত এটা সপোন বান্ধি লওক যে আমি লাখপতি বাইদেউ হ'ম, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিম, ল'ৰা ছোৱালীৰ পঢ়াৰ খৰচ হাজবেণ্ডৰ লগতে আমিও বৰঙণি আগবঢ়াবলৈ চেষ্টা কৰিম। পাৰিবনে নোৱাৰিব আপোনালোকে লাখপতি বাইদেউ হ'ব? পাৰিবনে নোৱাৰিব? আৰু যদি আমি এই কামত সফল হওঁ, আমাৰ ৰাজ্যখন পৰিৱৰ্তন হ'ব। যিখন ৰাজ্যত মহিলা সমাজে কাম কৰে, যিখন ৰাজ্যত মহিলা সমাজে সমাজৰ নেতৃত্ব লয়, সেইখন সমাজ সদায় পৰিৱৰ্তন হয় আৰু সেইখন সমাজ সদায় আগবাঢ়ি যাব পাৰে। আজি মই ৰাতিপুৱা আমাৰ সৰুসজাই ফিল্ডত প্ৰায় ৭,০০০ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিব গৈছিলোঁ। তাতে প্ৰায় ৩,০০০-৪,০০০ ছোৱালী আছিল। যোৱাকালিও আমি ৪,০০০ ল'ৰা ছোৱালীক নিযুক্তি দিছিলোঁ, তাতো ২,০০০-২,৫০০ ছোৱালী আছিলে। মেডিকেল পঢ়া, ইঞ্জিনিয়াৰিং পঢ়া, আজিকালি ছোৱালীবিলাকে বহুত ক্ষেত্ৰত ল'ৰাকো পিছ পেলাই আগবাঢ়ি গৈছে। তেনেকৈ আমাৰ মহিলাসকলে যদি ব্যৱসায় বাণিজ্য প্ৰডাকশ্যনৰ কামত হাত দিয়ে, আমাৰ অসমখনো পৰিৱৰ্তন হ'ব আৰু আমাৰ অসমখনো বহুত আগবাঢ়ি যাব। শ্ৰদ্ধা ৰাইজ, আজি মহিলা উদ্যমিতাৰ পুঁজি বিতৰণৰ লগে লগে আমি এটা সংকল্প লৈ আমি নিজকে লাখপতি বাইদেউ হিচাপে কল্পনা কৰি আমি জীৱন যুদ্ধত নামি পৰিম। আৰু মই আগতেই কোৱাৰ দৰে হাজো শুৱালকুছিৰ ৰাইজ সদায় আগবঢ়া আৰু নিশ্চিতভাৱে আমি আগবাঢ়ি যাব পাৰিম। মই বিশেষ দীঘলীয়াকৈ নকওঁ, ৩১,০০০ মহিলাক আমি যদি ইয়াতে চেক দিব লাগে বহুত সময় যাব, কিন্তু চেক যদি নোলোৱাকৈ ইয়াৰ পৰা যায়, ঘৰৰ মানুহজনেও আপোনালোকক জোকাব যে ৰাতিপুৱাই মোক চাহ নবনোৱাকৈ গৈছিলি নহয়, এতিয়া চেকে নাই। গতিকে চেকখনো লৈ যাব লাগিব। আমি ইয়াতে গোটৰ সভানেত্ৰী কোন কোন আছে হাত দাঙকচোন। অকল সভানেত্ৰীসকলে হাত দাঙক। পিছফালে নাই নেকি কোনো সভানেত্ৰী? চবে হাত দাঙক সভানেত্ৰীসকলে। আমি ঠিক আছে, আমি ষ্টেজত ভিঅ সকলক চেক কেইখন দিম। ভিঅ বাইদেউসকলে গোটৰ সভানেত্ৰীসকলক মাতিব আৰু গোটৰ সভানেত্ৰীসকলৰ হাতত ১০খন-১২খন চেক দি দিব। আপোনালোক ইয়াতে বহি থাকিব, সভানেত্ৰীগৰাকী আহি আপোনালোকক চেকখিনি বিতৰণ কৰি দিব। ১ ঘণ্টাতে কামটো হৈ যাব। ভিঅ বাইদেউসকলে প্ৰথম চেক ল'ব, ভিঅ বাইদেউই গোটৰ সভানেত্ৰীক দিব, গোটৰ সভানেত্ৰীয়ে মেম্বাৰসকলক চেক কেইখন বিতৰণ কৰি দিব। চেক নোলোৱাকৈ কিন্তু ঘৰত নাযাব। গ'লে কি হ'ব? ঘৰত যোৱাৰ লগে লগে চেক দিওঁতে মোক ২০০ লাগিব, ২৫০ লাগিব, ৩০০ লাগিব, আকৌ ঝামেলা আৰম্ভ হ'ব। হয়নে নহয়? ঘৰত চেক গৈ পালেই ২০০, ২৫০, ১০০
খৰচ হ'ল ইটো হ'ল দিব লাগিবই সেই কাৰণে আপোনালোকে ইয়াতেই আজিয়েই চেকখিনি ধুনীয়াকৈ আপোনালোকে লৈ যাব ভিঅ বাইদেউ গোটৰ সভানেত্ৰীক আৰু গোটৰ সভানেত্ৰীয়ে আপোনালোকক বিতৰণ কৰি দিব ইলেকশ্যনো আহি আছে শুৱালকুছিত 25 বছৰ মই ইলেকশ্যনে উঠিলো সুমন হৰিপ্ৰিয়া হাজোত ইলেকশ্যন উঠিলে 10 বছৰ এইবাৰ আমাৰ দুৰ্ভাগ্য যে আমি দুইটা ইয়াত ইলেকশ্যন উঠিব নোৱাৰো কাৰণ এই সিটটো অনুসূচিত জাতিৰ কাৰণে এইবাৰ ৰিজাৰ্ভেশ্যন আছে কিন্তু ইলেকশ্যন উঠিব পাৰো নোৱাৰো মইতো ইয়াৰ এমএলএ সদায় হৈ থাকিমেই ঠিক আছে সেই কাৰণে সকলোৱে পদুমৰ ছবিত ভোট দিব আৰু পদুমৰ ছবিত ভোট দিয়া মানে মোক ভোট দিয়া হ'ব ঠিক আছে কোনে কোনে বিজেপিক ভোট নিদিয়ে হাত দাঙকচোন কোনে কোনে নিদিয়ে হাত দাঙক চাব দে কোনেও কিন্তু হাত দিয়া নাই দাঙা নাই পিছত বাকচত যাতে গণ্ডগোল নহয় কোনে কোনে দিব তেওঁলোকে হাত দাঙক এবাৰ ঠিক আছে সবে হাত দাঙিছে গতিকে 31,000 মই হিচাপত থৈ দিলো ঠিক আছে ঘৰত আমাৰ গিৰিয়েকসকলে আমাৰ মতে ভোট দিব নে আমি তেওঁলোকৰ মতে ভোট দিম কাৰ মতে ভোট দিব বঢ়িয়া আপোনালোকে তেওঁলোকক গৈ ক'ব যে মামাই কিন্তু কৈছে যে হাজবেণ্ডৰ ব্যৱসায়টো টকাটো দিব পাৰি মই কৈছো নে নাই কোৱা হাজবেণ্ড সকলৰ ফেভাৰটো মই কৈছো নে নাই কোৱা হেতু গৈ ক'ব যে মামাই চেক আমাক দিছে কিন্তু তোমাকো পাহৰা নাই মামাই তোমাৰ কথাও চিন্তা কৰিছে কাৰণ মই এই কাৰণে চিন্তা কৰিছো মইতো হাজবেণ্ডে ৰাতিপুৱা ঘৈনী বোলে ঘৰৰ পৰা ওলাই গৈছে চাহ কাপ খাব পোৱা নাই গতিকে মই নিজেও চিন্তা কৰি আছো যে আমাৰ অৱস্থাটো আজি কি হৈ আছে সেই কাৰণে তেওঁলোকৰ কাৰণেও মই চিন্তা কৰিছো যে আমি তেওঁলোকৰ লগত লগ লাগি পৰামৰ্শ কৰিয়ে আমি সকলো আগবাঢ়িম মই বিশেষ দীঘলীয়া নকৰো সকলো ভালে থাকক সকলোকে মাঘ বিহুৰ বহুত বহুত শুভেচ্ছা জনালো বছৰৰ আৰম্ভণি 26 চনটো যাতে আমাৰ অসমৰ কাৰণে ভাল হয় আমি সকলোৱে আগবাঢ়ি যাব পাৰো পৰিয়ালত শান্তি সুৰক্ষা আৰু উন্নতি আহে আৰু আমাৰ ৰাজ্যখনো যাতে দুপে আগবাঢ়ি যাব পাৰে পুনৰ এবাৰ মই আপোনালোক সকলোকে মোৰ নমস্কাৰ আৰু প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো মোৰ লগত সকলো একেলগে ক'ব ভাৰত মাতা কি বন্দে বন্দে নৰেন্দ্ৰ মোদী বহুত বহুত ধন্যবাদ জয় হিন্দ বন্দে মাতৰম